নমস্কাৰ চেনেলটোলৈ আকৌ পুনৰবাৰ স্বাগতম জনাইছো আমাৰ বৰ্তমান ক্লাছৰুমত বহুতো ধৰণৰ প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰ দেখা যায় হেবোৰ কি ৰেডিঅ' টেলিভিজন কম্পিউটাৰ অডিঅ' টেপ ভিডিঅ' টেপ স্লাইড প্ৰজেক্টৰ অভাৰহেড প্ৰজেক্টৰ ইত্যাদি শ্ৰেণীকোঠাত কম্পিউটাৰৰ ব্যৱহাৰে শিক্ষাৰ্থীক গাণিতিক ক্ষেত্ৰত কেনেদৰে সহায় কৰে শ্ৰেণীকোঠাত কম্পিউটাৰৰ ব্যৱহাৰে শিক্ষাৰ্থীক গাণিতিক গণনাৰ দক্ষতাৰ জ্ঞান বৃদ্ধি কৰে কম্পিউটাৰে যেহেতু গণনাসমূহ দ্ৰুত আৰু নিৰ্ভুলভাৱে সম্পাদন কৰে শিক্ষাৰ্থীয়ে গণনা কাৰ্যত বিৰক্তি অনুভৱ নকৰে তো শিক্ষাৰ্থীয়ে সমস্যাৰ বিশ্লেষণ কৰাত নিৰ্ভুল সূত্ৰ নিৰ্ধাৰণ কৰাত সংখ্যা মান প্ৰয়োগ কৰাত সহায় কৰে বৰ্তমান বিভিন্ন ৱেব 2.0 টুলছ আছে যিবোৰ শ্ৰেণীকোঠাত গণিত শিক্ষণৰ বাবে প্ৰয়োগ কৰা হয় তাৰে দুটা উদাহৰণ কি ব্লগছ আৰু উইকিছ ব্লগছ বিলাকত কি শিক্ষাৰ্থীয়ে বিভিন্ন উক্তি চিন্তাধাৰা কাৰ্যসূচী হেবোৰ কি অন্তৰ্ভুক্ত কৰিব পাৰে আৰু উইকিছত দলগতভাৱে কোনো নথি বা ডকুমেন্টছ সম্পাদিত কৰিব পাৰে ফলত কি হয় সহযোগিতা বৃদ্ধি পায় শ্ৰেণীকোঠা সমূহত হুলস্থুলীয়া পৰিবেশ বিৰাজ কৰিলে বা বেলেগ বেলেগ কাখৰ শ্ৰেণীকোঠাৰ পৰা অসুবিধা পোৱা গলে ছাত্ৰ-ছাত্ৰী মনোযোগ ৰাখিবলৈ কোনবিধ প্ৰযুক্তি ব্যৱহাৰ কৰিব লাগে ওয়্যাৰলেছ মাইক্ৰোফোনছ ইয়াৰ দ্বাৰা কি হয় শিক্ষাৰ্থীয়ে শিক্ষকৰ প্ৰতিটো কথা স্পষ্টভাৱে শুনিবলৈ পায় আৰু যাৰ ফলত তেওঁলোকৰ শিক্ষণ কাৰ্য ফলপ্ৰসূ হয়